good morning and welcome back to prectice Assam. So guys, ৰাতিপুৱা মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ যেহেতু মানে বহুতে কমেন্ট কৰি আছিল লং জাম্পৰ ওপৰত ভিডিঅ' লাগে, লং জাম্প মাৰা ভিডিঅ' লাগে আৰু লং জাম্পৰ এক্সাৰসাইজ ভিডিঅ' লাগে বুলি। সো গাইজ আজি মই বহুত দিনৰ মূৰত লং জাম্পৰ এক্সাৰসাইজ কৰিম আৰু আপোনালোককো ভালকৈ দেখুৱাবলৈ ট্ৰাই কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। এতিয়া মই অকলে আছোঁ ফিল্ডত, এয়া দেখুৱাই দিছোঁ আপোনালোকক। মানুহ এজনো হাই নাই যেহেতু মৰ্নিং হৈ আছে। সো মই অকলে আহিছোঁ, এতিয়া আহিব চাগে অলপ দেৰিকৈ। ফাৰ্ষ্ট টাইম আজি ষ্টাৰ্ট কৰিব লাগিব। সো সেইকাৰণে এতিয়া মই শ্ল' ৰানিং কৰিম। শ্ল' ৰানিং কৰাৰ পাছতহে এক্সাৰসাইজবোৰ কৰিম গাইজ। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এণ্ড যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। সো আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইছে চাওক ইফালে আমাৰ পোৱালিবোৰ ৰাতিপুৱাৰ পৰা মানে একদম ফুটবল প্ৰেক্টিছ কৰি আছে। চাওক মই আপোনালোকক দেখুৱাই দিছোঁ। সো গাইজ ৰানিং কৰিলোঁ আৰু শ্ল' ৰানিং কৰিছোঁ যিহেতু লেগ পাৱাৰ কৰিম এক্সাৰসাইজ। সো সেইকাৰণে মই হিট ৰানিং কৰা নাই। ইফালে মোৰ পাছত আহি আছে দিলীপ আৰু টেমেকাই, হাই বুলি কৈ দিয়া। সো গাইজ মানুহবোৰ কমকৈ আহিছে যিহেতু মৰ্নিং হৈ আছে এতিয়াও। সো টাইম হোৱা নাই ন, আমি অলপ সোনকালে আহিলোঁ। এতিয়া মই শ্ল' ৰানিঙে কৰিলোঁ যিহেতু বহুত দিনৰ মূৰত মানে মৰ্নিঙত ৰানিং কৰিছোঁ, সেইকাৰণে পৰাই নাই। মানে ইমান গৰম উঠিছে, যদি মৰ্নিঙতে যদি ইমান গৰম উঠে আপুনি ভাবি চাওক মানে ইভিনিং টাইমত কিমান গৰম উঠিব লাগে। সো মানে একদম অৱস্থা বেয়া। যিমান ইণ্টাৰভিউ চাপিছে মানে ইমানেই মোৰ পকতীয়া হৈ গৈছে গাইজ। প্ৰেক্টিছ কৰা মানে বহুত বেয়া লাগি আছে নিজকে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া এক্সাৰসাইজ কৰিম, অলপ খোজকাঢ়ি লৈছোঁ যিহেতু ৰানিং কৰাৰ পাছত খোজকাঢ়ি দিলে মনটো ভাল লাগে আৰু বডিবোৰ অলপ ৰিলেক্স হয় ন। সো সেইকাৰণে খোজকাঢ়ি দিছোঁ। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই এক্সাৰসাইজ কৰিম গাইজ। সো এইফালে আমাৰ টেমেকাই আৰু দিলীপ ৰানিং কৰিব সিহঁতে এতিয়া। সো মই অকলে ৰানিং কৰিলোঁ, এতিয়া মই অলপ এক্সাৰসাইজ কৰি ল'ম গাইজ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব।
মই কেইটামান এক্সাৰচাইজ কৰিলোঁ, ৰিপিট কৰিছোঁ 3বাৰকৈ। চ' ষ্টেপ হাইনি কৰিলোঁ, এটা ছিংগল লেগ কৰিম এণ্ড ফ্ৰগ জাম্প এণ্ড চিটিং ৱাক আৰু ষ্টেপ ৱাক কৰিম গাইজ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মানে কেমেৰাটো লৈ দিয়া মানুহ নাই, সেইকাৰণে মানে ইমানকৈ ভালকৈ দেখুৱাব পৰা নাই। চ' ইফালে আমাৰ ল'ৰা ছোৱালীবোৰ ৰানিং কৰি আছে, চাওক। এতিয়া মোক কেমেৰা হেণ্ডেল কৰি দিব ইফালে আমাৰ মধু বাই। হাই বুলি কৈ দিয়া। ৰানিং কৰিলা? এতিয়া মই লেগ ৱৰ্কআউটবোৰ কৰিবলৈ গৈ আছোঁ গাইজ। চ' ভিডিঅ'টো শেষলৈকে চাব।